Hello viewers, welcome back to my YouTube channel MH Maths Point. আজি নৱম শ্ৰেণীৰ ত্ৰিভুজ অধ্যায়ৰ 7.2 অনুশীলনীৰ 7 নম্বৰ আজি হ'ব 7 নম্বৰ অংকটো। তো আহা আমি 7 নম্বৰ অংকটোত কি আছে চাও আহা। 7 নম্বৰ অংকটো আছে ABC এটা সমকোণী ত্ৰিভুজ য'ত এংগুল A সমান 90 ডিগ্ৰী আৰু AB সমান AC। এংগুল B আৰু এংগুল C নিৰ্ণয় কৰা। আমাক কৈ দিছে ABC এটা সমকোণী ত্ৰিভুজ ছবিটো ইতিমধ্যে মই আঁকিছো ABC এটা সমকোণী ত্ৰিভুজ A কোণটো 90 ডিগ্ৰী আমাৰ এংগুল A 90 ডিগ্ৰী দিয়া আছে লগতে কৈছে AB বাহু আৰু AC বাহু দুটা সমান AB বাহু এইটো লগতে AC বাহু এইটো এই দুটা সমান আমাক B কোণ এংগুল B আৰু এংগুল C উলিয়াব দিছে তেতিয়া হলে আহা আমি সমাধান কৰিম আমাক দিয়া আছে ABC এটা সমকোণী ত্ৰিভুজ তো ABC এটা সমকোণী ত্ৰিভুজ ABC এটা সমকোণী ত্ৰিভুজ যাৰ AB সমান AC আৰু এংগুল A সমান 90 ডিগ্ৰী আমাক এই কথাখিনি কৈ দিছে আমাক যেহেতু কৈছে যে ABC এটা সমকোণী ত্ৰিভুজ অৰ্থাৎ A কোণ 90 ডিগ্ৰী লগতে কৈছে AB বাহু আৰু AC বাহু দুটা সমান এতিয়া AB আৰু AC বাহু দুটা সমান বুলি কোৱাৰ লগে লগে আমি এই ত্ৰিভুজটোক অৰ্থাৎ ABC ত্ৰিভুজক সমকোণী সমদ্বিবাহু ত্ৰিভুজ বুলিব পাৰো অৰ্থাৎ ইতিমধ্যে আমি 7.2 উপপাদ্যত পাইছো যে ত্ৰিভুজৰ সমান বাহু দুটাই তৃতীয় বাহুৰ সৈতে কৰা উৎপন্ন কৰা কোণ দুটা একে সমান অৰ্থাৎ এই কোণটো আৰু এই কোণটো সমান হ'ব তেতিয়ালে আহা আমি এই কোণ এংগুল B আৰু এইটো এংগুল C এই কোণ দুটা সমান হ'ব তো আমি লিখি দিম এটাকে এংগুল B সমান এংগুল C এটা আমি এটা যুক্তি দিম কিয় B কোণ C কোণ সমান লিখিলো লিখি দিম ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান আমি এই কথাটো 7.2 উপপাদ্যত পাইছো যে ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান সেই মৰ্মে এংগুল B আৰু এংগুল C সমান এই কথাটো লিখিলো এটা নাম্বাৰ দি থলো এক নাম্বাৰ এটা নাম্বাৰ দিছো নাম্বাৰ 1 এবাৰ যেহেতু ABC এটা সমকোণী ত্ৰিভুজ আমাক কৈছে B কোণ আৰু C কোণ নিৰ্ণয় কৰা B আৰু C কোণৰ মান উলিয়াব দিছে তেতিয়া হলে ABC ত্ৰিভুজ বা যিকোনো ত্ৰিভুজৰ আমি জানো যে তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী অৰ্থাৎ এংগুল A প্লাস এংগুল B প্লাস এংগুল C ইকুৱেল টু 180 ডিগ্ৰী বুলি আমি জানো তে আমি পাও এংগুল A প্লাস এংগুল B প্লাস এংগুল C সমান 180 ডিগ্ৰী ইমপ্লাইজ এংগুল A মানে আমি কি লিখি দিম 90 ডিগ্ৰী লিখি দিম প্লাস এংগুল B টু B লিখিলো প্লাস C কোণটোক আমি B লিখি দিলো সমান 180 ডিগ্ৰী লিখিলো B আৰু C কোণ দুটা বেলেগ বেলেগ যদিও এই দুটাৰ মান একে সমান B C ৰ সমান গতিকে 1 নম্বৰৰ পৰা আমি 1ৰ পৰা পাইছো 1ৰ সহায়ত আমি কি পালো C কোণৰ সলনি আমি B কোণ লিখিব পাৰো কাৰণ কোণ দুটা বেলেগ বেলেগ আছিল B আৰু C যেতিয়া আমাৰ একে কোণ হ'ব তেতিয়া সেই কোণটোৰ মান ওলাব তেতিয়ালে আমি লিখিব পাৰো B plus B তেতিয়ালে আমি লিখিম টুৱাইস এংগুল B ইকুৱেল টু 180 ডিগ্ৰী minus 90 ডিগ্ৰী that implies এংগুল B সমান দুইটো পূৰণ হৈ আছে ইফালে গলে হৰণ হ'ব আৰু 180 ৰ পৰা 90 বিয়োগ কৰিলে 90 ডিগ্ৰী থাকিল সমান 45 ডিগ্ৰী 45 ডিগ্ৰী অৰ্থাৎ এংগুল B কোণৰ মান আমি 45 ডিগ্ৰী পালো এবাৰ B কোণ আৰু C কোণ একে সমান গতিকে 1ৰ পৰা পাম B আৰু C সমান অৰ্থাৎ C কোণৰ মান 45 ডিগ্ৰী তে এটাকে লিখি দিম এংগুল C ইকুৱেল টু 45 ডিগ্ৰী এতে লিম যেহেতু এংগুল B সমান এংগুল C B কোণ আৰু C কোণ সমান হেহে আমি C কোণটো যেহেতু B 45 ডিগ্ৰী পাইছো গতিকে C কোণটো 45 ডিগ্ৰী পাম তো ছাত্ৰ ছাত্ৰী সকল আমাক কৈছিলে B কোণ আৰু C কোণৰ মান নিৰ্ণয় কৰা তেতিয়ালে B কোণৰ মান 45 আৰু C কোণৰ মান 45 ডিগ্ৰী তো লিখি দিব পাৰো আমি হেখন যে নিৰ্ণয়
নিৰ্ণয় এংগুল বি সমান 45 ডিগ্ৰী আৰু এংগুল চি সমান 45 ডিগ্ৰী আমাৰ যি কোন দুটা উলিয়াব দিছিল এংগুল বি আৰু এংগুল চি ইহঁতৰ মান ওলোৱা হৈ গ'ল তোমালোকে নিশ্চয় বুজি পাইছা এই অংকটো খুবেই সহজ এটা অংক তো পৰৱৰ্তী নাম্বাৰ 8 পাবলৈ তোমালোকে চাই থাকিবা মোৰ পৰৱৰ্তী ভিডিঅ'